নমস্কাৰ বন্ধুসকল মই দীপ কুছাৰে পুনৰবাৰ স্বাগতম জনাইছো মোৰ আকৌ নতুন এটা ভিডিঅ' লৈ সো গাইস এতিয়া সহি মই নামচাই টাউনত দেখিবলৈ পাইছে এতিয়া নামচাই টাউন খোলাই নাই পিনে দোকানটো অতি লেতেৰা হৈ আছে আৰু গাইস মই গৈ আছো এঠাইলে মানে মায়োদিয়া গৈ আছো তো টাইটেল আৰু থাম্বনেল লিখি আপোনালোকে গম পালেই চাগে তো হয় বন্ধুসকল মায়োদিয়া গৈ আছো এতিয়া মই মোৰ লগত আছে আৰু আমাৰ বাইদেউ আছে বাইদেউ মানে গম পাইছে আমাৰ মোৰ ওয়াইফ আছে তাৰ পাছত আৰু ভিন্ডো দুজন আছে আৰু এজনী ভন্টি আছে তো গাইস এতিয়া নামচাইত ৰখি আছো ইয়া গাইখন এনেকৈ ৰখাই থৈছো মানে অকমান বজাৰ কৰিবলগীয়া আছে তো বেছি দিন নকৰি বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰি দিও Hey guys, এতিয়া হে মানে টংখাম পাৰ হলো এতিয়া আলুবাৰী ব্ৰিজ পাবলৈ হৈ গৈছে দেখিবলৈ পাইছে এতিয়া হাইৱে ইয়াতে ৰখি আছো ইয়াত মানে হাৱা চেক কৰিছে ইয়া আৰু মানে এনেকৈ গৈ আছো মায়োদিয়ালৈ তো ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো যদিহে ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ সকলোবোৰ কৰি দিব কিমানখিনি পাৰো দেখাবলৈ চেষ্টা কৰিম many hours later তো হে গাইস এতিয়া আমি আলুবাৰী ব্ৰিজ মানে উঠিবলৈ সক্ষম হৈছো আৰু Hey guys, এতিয়া আমি আহি পালোহি মেহু চেক পোষ্ট দেখিবলৈ পাইছে এখন মেহু ওয়েলকাম টু মেহু আৰু গাইস ইয়াত যেহেতু ভিডিঅ' কৰা এলাউ নাই আৰু ভিডিঅ' নকৰো আৰু ইয়াত আহিলে মানে চেক কৰে আৰু এন্ট্ৰি লয় আপোনালোকে আহিলে মানে এলকহল লৈ আহিব নোৱাৰিব ইয়াত আপোনালোকে যদি গাইস আপোনালোকে অসমৰ পৰা আহিছে তিনচুকীয়া ধেমাজি হেতু সাইডৰ পৰা আহিছে ইয়াত গেট পাছ বনাব লাগিব যদি আপোনালোকে অৰুণাচলৰ হয় তেতিয়াহ'লে গেট পাছ বনাব নালাগে আৰু এন্ট্ৰি চাৰ্জ কৰিব লাগিব এন্ট্ৰি দিব লাগে এটা মানুহ 20 টকাকৈ এন্ট্ৰি দিব লাগে আমি অৰুণাচলৰ হেতু কাৰণে মানে গেট পাছ দেখাব লগা হোৱা নাই ইয়াত মানে গাইস সম্পূৰ্ণবোৰ চেক কৰে যেহেতু এপিনে এটা টুৰিজম প্লেস এটা আছে ইয়াত মদ চদবোৰ আনিব নোৱাৰে আৰু প্লাস ডিকিটো খুলি মেলি চাই আপোনালোক চাব যেহেতু বৰ বেছি মানে তেনেকুৱা বস্তুবোৰ আনিব নোৱাৰে তো এতিয়া আমি গৈ থাকিম আগলৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰো তো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ সকলোবোৰ কৰি দিব চেনেলটো যদি নতুনকৈ আছে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নেপাহৰিব তো গাইস চেষ্টা কৰিছো দেখাবলৈ প্ৰথমবাৰ গৈ আছো স্নো চাবলৈ মানে বৰফ চাবলৈ গৈ আছো জীৱনত প্ৰথমবাৰ তো লাইক কৰি দিব তো গাইস আমি এতিয়া চেক পোষ্টৰ পৰা ওলাই আহিলো গৈ আছো এতিয়া লাহে কৈ চাকচোন আগৰ পিনে কিমান ধুনীয়া পাহাৰ নলগা আহিব মনটো ভাল লাগি যায় তো হে গাইস এতিয়া আহি মানে আমি একদম পাহাৰৰ ওপৰত পালোহি ইয়াত ভিউ পইণ্ট এটা আছে চাওকচোন একদম মান পিটকুলি লাগিছে এইবোৰ পুৰা এপিনে আমাৰ বাইদেউ কেনেকুৱা লাগিছে মজা আৰু এপিনে আমাৰ ভিন্দিও অনুভৱ কেনেকুৱা মজা লাগিছে বহুত ভাল লাগিছে ভাল লাগিছে ন চাওকচোন একদম পুৰা সৰু লাগিছে ঘৰখিনি দেখিব পুৰা গছখিনি যে কেইটা ঘৰ কেইটা ঘৰ দেখিবলৈ পাইছে এতিয়া আকৌ আমাৰ ডেষ্টিনেশ্যনলৈ ৰাওনা হৈ গৈছো আৰু বহুত পাহাৰ
গাইজ এতিয়া আহি মানে আমি একদম পুৰা পাহাৰৰ ওপৰত পালোহি দেখিবলৈ পাইছোঁ এইখন পাহাৰখন পুৰা এটা ৰখি দিলোঁ এটা মন্দিৰ এটা আছে আৰু এইটো ভিউ পইণ্ট পুৰা ফটোশ্বুট পুৰা লাগিছে আৰু ইয়াত আৰু এইপিনে পুৰা বাইকত ত' গাইজ এতিয়াৰ পৰা গৈ থাকোঁ আগলৈ আৰু ধুনীয়া ধুনীয়া জেগা আছে দেখাই যাম এইজন আমাৰ মেইন মানুহজন মানে মায়'দিয়াত আহিবলগীয়া আৰু এইজন আমাৰ ইউটিউবাৰজন দেই Many hours later. তো সেই গাইজ এতিয়া আহি মানে মায়'দিয়া পাছ পাই গ'লোঁ এইপিনে দেখিবলৈ পাইছে ৱেলকাম টু মায়'দিয়া পাছ এইখন চাইনবোৰ্ডখন আৰু এইপিনে দেখিবলৈ পাইছে বৰফ আৰু এইপিনে আমাৰ সদস্যকেইজন আমাৰ এজনী গোটেই বমি কৰিব লাগিলে আৰু আপোনালোকক দেখাই যাম আগলৈ আৰু চাওকচোন পুৰা তলত আছে আৰু সেই আগতো পুৰা বৰফ তাৰলৈকে যাব পৰা হ'লে ভাল আছিল কিন্তু যাব নোৱাৰে এই আগলৈ গৈ থাকোঁ এতিয়া আগলৈ দেখাম এইপিনে পৰি আছে বৰফবোৰ চাওকচোন জীৱনত প্ৰথমবাৰ বৰফ চুই চাম আৰু এইপিনে আমাৰ বাইদেউজনী পুৰা ভূমি একদম চুই চাওঁ জীৱনত প্ৰথম টাইম মানে চুই চাইছোঁ বৰফ আৰু কি ক'ম পুৰা ঠাণ্ডা লাগিছে সেইপিনে আমাৰ বাইদেউজনী কেনেকুৱা লাগিছে কিন্তু কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ন এইটো গৈ চুই চাওক বহুত ঠাণ্ডা আছে ন এয়া এতিয়া আগলৈ দেখাই যাম চাওকচোন ইয়াত পুৰা গোটেই বৰফ মানে এতিয়া বৰ বেছি নাই যেতিয়া নেকি ডাৱৰীয়া হৈ থাকে তেতিয়া পুৰা বৰফ পৰি থাকে এইবোৰ পুৰা ভৰ্তি হৈ থাকে মানে আমি অহা অলপ দেৰি হ'ল অলপ জল্দি আহিব লাগিছিলে আমি আৰু আগলৈ গৈ থাকোঁ কিমান দূৰ খোজকাঢ়ি যাবলৈ পাৰোঁ গৈ থাকিম আৰু এপাক ওপৰলৈ উঠিছা এতিয়া বহুত ঠাণ্ডা হাত কপৰা হৈ গৈছে গাইজ এনজয়মেণ্ট গাইজ আপোনালোকে যদি আহিব বিচাৰে এই মায়'দিয়া পাছত মানে আহিব যদি বিচাৰে তেতিয়া আপোনালোকে জানুৱাৰী একদম 1 তাৰিখ মানে আহিব তাৰপিছত নহ'লে মানে যিহেতু ডাৱৰীয়া হ'লে মানে তেতিয়া আহিব নহ'লে মানে ডাৱৰীয়া হ'লে আহিব গাইজ নহ'লে মানে যিহেতু ইয়াত বৰফটো শুকাই যায় ডাৱৰীয়া হ'লে মানে তেতিয়া বৰফ পৰি থকাই চাই পায় এই দুদিনমান আগত এইবোৰ গোটেই বৰফে আছিলে এতিয়া মানে যিহেতু ৰ'দ দিছে যিহেতু সেইটো কাৰণে শুকাই গ'ল কি ক'ব এতিয়া চাই পালোঁ আৰু মানে জীৱনত প্ৰথমবাৰ বৰফ চাই পাইছোঁ আৰু ভাল লাগিছে তো সেই গাইজ এতিয়া মানে এপিচ খাই চাম বুলি ভাবিছোঁ গাইজ এটা কথা মন কৰিব আপোনালোকে আহিলে মানে বহুত সাৱধানে যাব এইবিলাক বহুত পিছল হয় মই এতিয়ালৈকে মানে প্ৰায় 10 বাৰ মানে পৰিলোঁ টিকা ভাঙি মুঠতে এদাই হৈ গ'ল পুৰা বৰফৰ পাহাৰত গৈ আছোঁ এতিয়া মাজে মাজে
মানে গাইজ এয়া যিহেতু বহুত শ্লিপ মাৰে গাড়ীবোৰ আহিব নোৱাৰে ইয়াত এখন সোমাই গৈছে গাড়ী ইয়াত চাওকচোন পুৰা চাটি গৈছে পুৰা খিচিলে গাড়ীটো গাইজ এই ট্ৰাকখন মানে পুৰা সোমাই গ'ল ইয়াত পুৰা इधर कभी भी पास नहीं देना है नहीं छोटी गाड़ी नहीं ये गाड़ी आ रहा है চাওকচোন পুৰা এপিনে সোমাই গ'ল পুৰা ঢাচ গিয়া না फिर ब्रेक लगे तो फिर মানে আহি 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 শেষে নহৈছে গাইজ দেখিবলৈ পাইছে আৰু এই অকণমান দূৰলৈকে বৰফ পৰিছে বৰ বেছি দূৰলৈকে বৰফ পৰা নাই যিহেতু এতিয়া মানে বৰফ পৰা টাইম পাৰ হৈ গৈছে ফুৰিব চাগে ফেব্ৰুৱাৰী মাহত পূৰা ভাল লাগিব আহিব আপোনালোকে যাব সেই জেগাটো বহুত বহুত পপুলাৰে হয় জেগাটো আৰু অকণমান পপুলাৰ কৰি দিয়ক লগতে মোকো চাওকচোন এতিয়া ৰ'দত পালোহি এতিয়া অকণমান ৰ'দ ছিকিম আৰু কি ক'ম ৰিল চিলছটো বনোৱা নাই ইয়াত নেটৱৰ্ক নাপায় অৱশ্যে ভিডিঅ' দিম ইনষ্টাগ্ৰামত যাব লিংকটো আছে ডিছক্ৰিপশ্যনত যাই কিনে ফ'ল' কৰিব কোনে কোনে ফ'ল' কৰা নাই তো হে গাইজ এতিয়া আমি ঘৰলৈ গৈ থাকোঁ মানে এতিয়া গাড়ীত যাওঁ গাড়ীৰ পৰা ক'ৰবাত সোমাব লাগিব কিবা এটা খাব লাগিব বহুত ভোকো লাগিছে ৰাতিপুৱা যিহেতু জল্দি ওলাই অহা ৰাতিপুৱাই খোৱা আৰু দেখিবলৈ পাইছে পূৰা বৰফ চাৰিকোণাই আৰু পিছ মানে চাওক না ভিউ পইণ্ট কি ধুনীয়া লাগিছে আপোনালোকে দেখিলে চাগে চিনেমেটিক শ্বটত তো এনেকুৱা লাগিলে কমেণ্ট কৰিব আৰু ইয়াত মায়'দিয়াত কোনে কোনে আহিছে কমেণ্ট কৰিব আৰু ক'ৰ পৰা চাই আহিছে আপোনালোকে নিশ্চয় কমেণ্টটো কৰি দিব ভাল লাগিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো তো গাইজ খাই বৈ ইয়াতে পূৰা কমপ্লিট কৰি ল'লোঁ তো এতিয়া ইয়াৰ পৰা ওলাই থাকিম এইপিনে আমাৰ বাইদেউ এজনী এতিয়া যাম ইয়াৰ পৰা ওলাই গৈ থাকিম আৰু ঘৰত যাই কিনে ডাইৰেক্ট লগ পাম হয়তো ৰাস্তাটো ভাল ভাল চিনেৰি দেখিলে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো এতিয়া গৈ থাকোঁ ইয়াৰ পৰা তো গাইজ এইপিনে দিলোঁ থেংক ইউ তাৰপিছত এইপিনে মায়'দিয়াক দিলোঁ বাই বাই আৰু এতিয়া ঘৰলৈ গৈ থাকিম আৰু বাই বাই মায়'দিয়া পাছ এতিয়া গৈ থাকোঁ নহয় বাই 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 তো এতিয়া গৈ থাকোঁ এনেকৈ টুক 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 টুককৈ একদম পূৰা পাহাৰৰ মাজে মাজে Many hours later. চ' হে গাইজ যোৱা সময়ত আপোনালোকক দেখাবলৈ নহ'ল ৰয়িং টাউনখন তো এতিয়াই দেখাইছোঁ এই চিনেমেটিক শ্বৰ্টতে ৰয়িং টাউনখন চাই লওক তো তাৰপিছত ঘৰত যাম ঘৰত যাই ধুনীয়াকৈ লগ পাই আছোঁ তো হে গাইজ এতিয়া মানে কমলা পূৰা কমলা আনি দিলে মানে সেনেহেঁতি পূৰা এয়া 100 টকা ভাগ বোলে এয়া এটা পূৰা এয়া এতিয়া বলক আমি কমলাটো খাই খাই গৈ থাকোঁ পূৰা ঘৰলৈ